Hey friends, Bithika's blogger পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। সো আজি মোৰ ভিডিওটো একো নতুন ভিডিও নহয়। সো আগৰ যেটো পাৰ্ট আছিলে ভিডিওৰ হলা পাৰ্ট 2 ফাৰ্স্ট পাৰ্ট 2 তো হেতু ভিডিও বহুত লং হোৱাৰ কাৰণে এটো সেকেন্ড পাৰ্ট আৰু এই সেকেন্ড পাৰ্টটো এতিয়া স্টাৰ্ট কৰিম। আপোনালোকে চাব আৰু চাই কেনেকুৱা পালে জনাব। আশা থাকিল ভাল পাব আৰু যদি ফাৰ্স্ট পাৰ্টটো চোৱা নাই তেতিয়ালে এইটো ভিডিওৰে ডেসক্ৰিপচনত ফাৰ্স্ট পাৰ্টটো দি দিম, এটো চাওক। ঠিক আছে, ধন্যবাদ। এবাৰ আমি ভিতৰ খোলাৰ পৰা ৰবৰ বাগানত ফুৰিব আহিছোঁ। ৰবৰ বাগানখনক কম দেখাই দিওঁ। আজি মানে ফুৰিম বুলি আহিছোঁ। ইয়াৰ পৰা গৈ আকৌ ঘৰত আকৌ ফুৰিব যাম। ৰবৰ বাগানখনৰ সৌন্দৰ্য ইমানেই বেছি যে ইয়াতে বহুত দূৰৰ পৰা শ্বুটিঙৰ কাৰণে আহি থাকে আৰু যেতিয়া কোনোবা এজন ৰবৰ বাগানত আহিব তেওঁলোকে অনুভৱ কৰে 1 কিলোমিটাৰমান দূৰৰ পৰা মানে অকমান জলবায়ুটো বেলেগ হয়, ভাল লাগে আৰু শান্ত জলবায়ু, একদম শান্ত শীতলে নিতে মানে বতাহ বলি থাকে লাহে লাহে, ভাল লাগে। আপোনালোকৰ মনত নিশ্চয় এটা কুৱেশ্যন আহিছে, ৰবৰ বাগানত ৰবৰ কিয় নাই বা ৰবৰ ওলোৱা কিয় দেখুওৱা নাই? তো ইয়াৰ কাৰণটো হৈছে বৰ্তমান সময়ত ৰবৰৰ বজাৰ মূল্যটো বহুত বেছি কম হয়, মানে মানুহৰ কষ্ট যিমান হয় তাতকৈ ৰবৰৰ মানে মূল্যটো যিহেতু বহুত কম হয় সেইবাবে উলিওৱা নাই। লগতে যেতিয়া মানে গছডালৰ পৰা ৰবৰ উলিওৱা হয়, মানে গছডাল কাটি কাটি তাতে কোৰাবিলাক সোমাই থৈ দিয়ে, তাৰপিছত তাতে আঠাবিলাক পৰে, গছৰ আঠাটোৰ পৰা ৰবৰ বনায়। চ' তেনেকুৱা কৰাৰ ফলত কি হয়, গছডালৰ বহুত বেছি ক্ষতি হয় আৰু ক্ষতি মানে গছডাল মৰি যাব পাৰে। সেইবাবে বৰ্তমান ৰবৰ উলিওৱা নাই। ৰবৰ বাগানত যেতিয়া আহিব মানুহে বা তেতিয়া খোৱা বস্তু লৈ আহে, সেই খোৱা বস্তুবিলাকৰ পেকেট বা যিবিলাক নালাগে বস্তু সেইখিনি পেলাবৰ কাৰণে ৰবৰ বাগানতে ইয়াত গছবিলাকত মাজে মাজে সকলোতে নহয়, এতিয়া বস্তা আঁৰি দিছে যাতে ইয়াতে এইবিলাক অলাগতিয়াল বস্তুবিলাক পদাৰ্থবিলাক পেলাব পাৰে। নাচাচোন দে নাচা, ৰিলছ বনাব পাৰি এনে তুমি যে মাত্ৰ পোষ্ট হেৰি কৰিলা, কিবা এটা গান এটা ৰিলছত এনেকৈ পাৰি না? তোৰ কিবা আছে না? ৰিল আছে, ৰিল আছে, ঠাণ্ডা খাই লওঁ। ৰবৰ বাগানৰ ভিডিঅ' এইখিনিয়ে আৰু ৰবৰ বাগানত গৈ সঁচাকৈ বহুত ভাল লাগে, একদম পূৰা শান্তিৰ প্লেচ। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু যিখিনি ওচৰৰ মানুহ আছে মায়াতৰ চাৰিআলিৰ ওচৰৰ, সেইখিনি মানে একদম ফ্ৰী টাইমত ৰবৰ বাগানত যাব পাৰে, পূৰা একদম ঠাণ্ডা ঠাণ্ডা হাৱা বলি থাকে এনি টাইম। তো বাই বাই গাইজ, চিউ চুন, পিছত আকৌ লগ পাম। লাভ ইউ ছ' মাছ। কিছটো নে চবকে ভাল পাওঁ যে মই।